সাবস্ক্রাইব কৰি ল'ব ডিফেন্স আপডেট অফ ইণ্ডিয়া চেনেলটোৰ লগতে বেল আইকনটো টিপি ল'ব যাতে ডিফেন্স জবসমূহৰ আপডেট আপোনালোকে সকলোতকৈ আগত পায়। ইণ্ডিয়ান নেভি মানে ভাৰতীয় নৌসেনাৰ তৰফৰ পৰা 2019 চনৰ INCAT মানে চিভিলিয়ান এন্ট্ৰেন্স টেষ্টৰ বিভিন্ন পোষ্টৰ বাবে নটিফিকেশ্যন ইতিমধ্যে দিয়া হৈছে। এই ট্ৰিটমেণ্ট পোষ্টকেইটাৰ বাবে কি কোৱালিফিকেশ্যন লাগিব, কিমান বয়সৰ প্ৰয়োজন হ'ব, চেলাৰী কিমান পাব আদি সকলোবোৰ তথ্য এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ইয়াত ট্ৰিটমেণ্টৰ বিভিন্ন ধৰণৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব আৰু এই পোষ্টসমূহৰ বাবে অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব লাগিব। এই ট্ৰিটমেণ্ট পোষ্টসমূহৰ বাবে আপোনালোকে ছাৰ্ভিচ CPC থাকিব আৰু আপোনালোকৰ লেভেল 1 পে'মেণ্ট দিয়া হ'ব। লেভেল 1 পে'মেণ্টত 18,000ৰ পৰা 56,900ৰ ভিতৰত পে'মেণ্ট থাকিব আৰু ইয়াৰ তললৈ আহিলে আপোনালোকে যিখিনি কামাণ্ড পোষ্ট থাকিব তাৰে বিভিন্ন কামাণ্ডত বিভিন্ন ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। প্ৰথমটো কামাণ্ড পোষ্ট হ'ল হেডকোৱাৰ্টাৰ ইষ্টাৰ্ণ নেভেল কামাণ্ড বিশাখাপট্টনম, ইয়াত ভেকেঞ্চি আছে 46টা। ইয়াৰ দ্বিতীয়টো হ'ল হেডকোৱাৰ্টাৰ ৱেষ্টাৰ্ণ নেভেল কামাণ্ড মুম্বাই, ইয়াত ভেকেঞ্চি আছে 502টা। আৰু 3 নম্বৰটো হ'ল হেডকোৱাৰ্টাৰ চাউথাৰ্ণ নেভেল কামাণ্ড কোচি, ইয়াত ভেকেঞ্চি আছে 6টা। ইয়াত টোটেল ভেকেঞ্চি আছে 556টা। ইয়াত আনৰিজাৰ্ভ SC ST OBCৰ বাবে বিভিন্ন ধৰণৰ পোষ্ট ৰিজাৰ্ভেশ্যন দেখিবলৈ পাব। ইয়াৰ তললৈ আহিলে আমি দেখা পাম এই পোষ্টত এপ্লাই কৰিবৰ বাবে আপোনাৰ বয়স 18ৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। বয়স 18ৰ পৰা 25 বছৰৰ ভিতৰত থকা কেণ্ডিডেটৰ বাবে ইণ্ডিয়ান নেভিত জইন কৰাটো এইটো এটা সুবৰ্ণ সুযোগ। এই ইণ্ডিয়ান নেভিৰ গ্ৰুপ C পোষ্টৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপোনালোকে মিনিমাম ক্লাছ 10 অথবা মেট্ৰিক পাছ হ'ব লাগিব আৰু যদি আপোনালোক ITI পাছ মানে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ চাৰ্টিফিকেট থাকে তেনেহ'লে আপোনালোকেও এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াৰ তললৈ আহিলে আমি দেখা পাম ইম্পৰ্টেণ্ট ডেটছসমূহ। মই ইতিমধ্যে জনাইছোঁ যে এই পোষ্টসমূহৰ বাবে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। অনলাইন ফৰ্ম ফিল আপ ছাবমিট কৰা লাষ্ট ডেট হ'ল 15 মাৰ্চ 2019। বেছি দিন নাই, গতিকে সোনকালে অনলাইন ফৰ্ম ফিল আপ ছাবমিট কৰক। ইয়াত যিহেতু এটা ছিলেকশ্যন এক্সাম হ'ব তাৰ বাবে আপোনালোকে এক্সামিনেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। ইয়াত SC ST PWD এক্স ছাৰ্ভিচমেন আৰু ওমেন কেণ্ডিডেটসকলে কোনো ধৰণৰ এক্সামিনেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। আনহাতে বাকী কেণ্ডিডেটসকলে 205 টকা এক্সামিনেশ্যন ফিজ অনলাইনৰ যোগেদি পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াত মেনশ্যন কৰা হৈছে যে যিসকল কেণ্ডিডেটে ছাকচেছফুলি পে'মেণ্ট নকৰে তেওঁলোকে ইণ্ডিয়ান নেভিৰ তৰফৰ পৰা কোনো ধৰণৰ এডমিট কাৰ্ড নাপাব। ইয়াৰ তলত এক্সামিনেশ্যন চেণ্টাৰ চালে দেখা পাম যে বিভিন্ন ষ্টেটৰ বাবে বহুতো এক্সামিনেশ্যন চেণ্টাৰ থাকিব। আপুনি সুবিধা চাই আপোনাৰ এক্সামিনেশ্যন চেণ্টাৰটো চইচ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ বাবে এপ্লিকেশ্যন য'ত অনলাইন কৰিব তাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। তাত গৈ আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু লগতে বিভিন্ন ডিফেন্স জবৰ ওপৰত আপডেট পাবৰ বাবে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো।